হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। মোৰ মনটো একেবাৰে বেয়া আজি, কাৰণ ফাৰ্ষ্ট টাইমৰ কাৰণে আহানক থৈ পিনে ডিউটিত যাব লগা হৈ আছে। আৰু আহান এতিয়া ব্ৰেষ্ট ফিডিং কৰি পিনে টোপনি গৈছে, আৰু এইপিনে আয়ানো মোৰ লগত ডিউটিত যোৱাৰ কাৰণে কান্দি আছে। মানে তেওঁৰ স্কুল বন্ধ, কৈ আছে ময়ো ডিউটিত যাম, কিন্তু কি কৰিম, তেওঁক বুজাবই পৰা নাই। আয়ান আগতে এনেকুৱা কোনোদিন কৰা নাই। মই ডিউটিত যাওঁতে তেওঁ কোনোদিন পিছত অহা নাই যে মই ডিউটিত যাম বুলি কোৱা নাই, কিন্তু 6 মান্থৰ কাৰণে তেওঁৰ লগতে আছিলোঁ, সেইকাৰণে চাগে এনেকুৱা কৰি আছে। আজি 6 মাহ পিছত ডিউটিত গৈ আছোঁ, মানে 6মহীয়া বাচ্চাটোক থৈ পিনে ডিউটিত যাব লগা হৈ আছে। কি কৰিম, আমি মেটাৰ্নিটি লিভ 6 মাহে পাওঁ, সেইকাৰণে আজি আকৌ প্ৰথম দিন ডিউটিত গৈ আছোঁ। এইটো আচলতে পুৰুষ মানে গম নাপায় যে স্পিডিং হৈ থকা বাচ্চা এটাক থৈ পিনে ডিউটিত যোৱা কিমান মাতৃৰ কাৰণে কিমান কষ্টকৰ হয়। ইয়াতো একেবাৰে ভাঙি পৰে, কিন্তু কি কৰিম, কৰ্মজীৱন কৰিবই লাগিব। এয়া মই গাড়ীৰ কাৰণে ৰখি আছোঁ, আৰু আয়ানো মোৰ লগতে ৰখি আছে। মানে তাইও কোনো পদ্ধতি বুজাব পৰা নাই। আব্বা যায় না আমি যাম আমার কেন। নিজৰ বাচ্চাক যেতিয়া খুন্দুৱাই থৈ ডিউটিত যাব লগা হয়, এজনী মাতৃৰ কেনেকুৱা লাগিব পাৰে, মই আপোনালোকক কৈ বুজাব নোৱাৰিম। এনেকুৱা লাগে কি কৰি আছোঁ। এয়া মই আহি নামি ল'লোঁ, আৰু মই যামিতেই হস্পিটেলৰ ভিতৰত, য'ত মোৰ ষ্টাফৰ এনে বাইদেউ এজনীয়ে মানে আজি BSND কেম্প আছে, তাৰ কাৰণে ভেকচিন কেৰিয়াৰ আনিব গৈছে, আৰু বাইদেউৰ লগত একলগ হৈ ইয়াৰ পৰা আকৌ চেণ্টাৰত যাম। এয়া মই আহি পাই গ'লোঁ মোৰ ৱৰ্কিং প্লেচ, নিচুকা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ। এতিয়া হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ নকয়, এতিয়া আয়ুষ্মান আৰোগ্য মন্দিৰ বুলিহে কয়। গতিকে মোৰ চেণ্টাৰটোৰ নাম হ'ল এতিয়া নিচুকা আয়ুষ্মান আৰোগ্য মন্দিৰ। এয়া মই বহা কোঠাটো, কিন্তু তলা মৰা আছে। এয়া মই চেণ্টাৰত আহি পিনে বহি ল'লোঁ, পেচেণ্ট অহা নাই। এতিয়া বাবু খবৰ ল'ব লাগে, অলপ ফোন কৰি লওঁ আগত। মাৰ মোবাইলত আয়ান আৰু আহানৰ খবৰ লোৱাৰ কাৰণে ফোন মাৰিলোঁ, কাৰণ আয়ানক কন্দুৱাই থৈ আহিব লগা হ'ল, আৰু আহানক টোপনি লোৱাই আহিছিলোঁ, কিন্তু এতিয়া বা কি কৰি আছে, সেইকাৰণে মাক ফোন কৰিলোঁ। মাক সুধি আছোঁ আয়ান আৰু আহান কি কৰি আছে, কৈ আছে আহান খেলি আছে, আৰু আয়ান মানে মোৰ লগত কথা নাপাতে খং কৰি আছে, কৈ আছে যে মা বেয়া, মোক থৈ গুচি গৈছে। আয়ান বহুত সময় কান্দিছে বুলি মায়ে ক'লে, শুনি পিনে মনটো একেবাৰে ভাঙি পৰিলে, আৰু চকুৰ পৰা অকলে চকুলো ওলাই গ'ল। কি কৰিম একোৱে বুজি পোৱা নাই, মনটো ইমান বেয়া লাগি আছে। মই আপোনালোকক এটা কথা সুধিব বিচাৰোঁ, মানে যিবিলাকে জব কৰে সিহঁতকে এই আমাক যিটো মেটাৰ্নিটি লিভ দিয়ে 6 মান্থৰ, এইটো সঁচাকৈ 6 মান্থৰ আমাৰ কাৰণে ইনাফ হয় নেকি, এটা সৰু বাচ্চাক ডাঙৰ দীঘল কৰাৰ কাৰণে? আমিয়ে মানে মানুহক মানে শিকোৱাও যে 6 মান্থলৈকে বাচ্চাটোক এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰিব লাগে, তাৰপিছতহে আমি লাহে লাহে লিকুইড, তাৰপিছত চলিড বস্তুবিলাক দিব লাগে। সেইকাৰণে আমি মানে 6 মান্থ কমপ্লিট হোৱাৰ পিছদিনাতে আমি জইন কৰিব লাগে ডিউটিত। তাৰপিছত মানে সেই 6 মান্থ কমপ্লিট হোৱাৰ লগে লগে যদি আমি জইনেই কৰিব লাগে, তেনেহ'লে আমি লিকুইড খোৱাটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, তাৰপিছত চলিড খোৱা কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, এইখিনি মানে আমি বেলেগক মানে শিকাব পাৰোঁ, কিন্তু সেই যেতিয়া নিজৰ ওপৰত আহে আমি কৰিব নোৱাৰোঁ, কাৰণ এতিয়া কি ক'ম। এয়া মই বিজি হৈ গ'লোঁ পেচেণ্ট চোৱাৰ কাৰণে, কাৰণ বহুত পেচেণ্ট আহি গৈছে। আজি ANC চেকআপ কৰিব লগা হৈছে, সেইকাৰণে মই ভাবিলোঁ অলপ আপোনালোকক দেখাই দিওঁ মই কেনেকৈ মানে পেচেণ্টখিনি চাওঁ, আৰু চাই পিনে চেকআপখিনি আপোনালোকক আচলতে দেখুওৱা নাই। ইপিনে পেচেণ্ট চাই আছোঁ, আৰু আনপিনে মানে নিজৰ ৰেজিষ্টাৰবিলাক ঠিক কৰি আছোঁ। 6 মাহৰ কাম পেণ্ডিং হৈ আছে, কি কৰিম, একেলগে কৰিব লাগিব, সেইকাৰণে দুটা কাম একেলগে কৰি আছোঁ। কিছুমানে আকৌ ক'ব পাৰে যে মই পেচেণ্ট চোৱা বাদ দি ডিউটি বাদ দি ভিডিঅ' কৰি আছোঁ। আচলতে মই নিজৰ কামখিনি কৰি পিনে ভিডিঅ' কৰি আছোঁ। মই মোবাইলটো ছাইডত কেৱল ৰাখি দিছোঁ, কিন্তু মই নিজৰ কামখিনি নিজে কৰি আছোঁ। পেচেণ্টবিলাকক অৱহেলা কৰি বা নিজৰ কামক অৱহেলা কৰি পিনে মই ভিডিঅ' কৰা নাই। ইমান দিন পিছত ডিউটিত আহিছোঁ, ভাল লগা নাই অলপো। ইমান দিন ৰেষ্ট লৈছোঁ, এতিয়া ৰেষ্ট বুলি কথা নহয়, বাবুহঁতৰ কথা বহুতকৈ মনত পৰি আছে। আয়ানৰ ঘৰত স্কুলত যোৱা নাই, আৰু এইফালে আহান বা কি কৰি আছে, কি খাই আছে, কান্দি আছে নেকি।
ভাগৰ লাগি গৈছে ডিউটি কৰি দিলোঁ শেষ 3টা বাজি গ'ল আৰু অলপ সময় থাকিব আছিল পেচেণ্টৰ শেষ তো এতিয়া ঘৰত যাওঁ বাবুহঁতেও ৰখি আছে মোৰো বেয়া লাগি আছে ভোকো লাগিছে ৰাতিপুৱা কেৱল এটা পৰঠা খাই আহিছোঁ তো বলক এতিয়া ব্লগটো ইয়াতে শেষ কৰি দিওঁ বাই বাই